জনগোষ্ঠীৰ এক নিৰ্দিষ্ট ধৰ্ম আছিলে, তিৱা জনগোষ্ঠীৰ এক নিৰ্দিষ্ট সংস্কৃতি আছিলে। এটা জাতিৰ জীয়াই থকাৰ মানদণ্ড হৈছে যে মোৰ সংস্কৃতিক মই জীয়াই ৰাখিব লাগিব, মোৰ ধৰ্মক মই জীয়াই ৰাখিব লাগিব। মই তিৱা জনগোষ্ঠীৰ যুৱক প্ৰজন্মক মই আহ্বান জনাম, আৰু এই জাতিটোক যদি জীয়াই ৰাখিব লাগে আমাৰ পৰম্পৰাগত ধৰ্ম সংস্কৃতি লোকনৃত্য লোককলা আমি খামুচি ধৰি ৰাখিব লাগিব, যাতে ইয়াক কোনেও প্ৰৱেশ কৰিব নোৱাৰে আৰু আমি ইয়াক সম্পূৰ্ণভাৱে সুৰক্ষিত কৰিব পাৰোঁ। নমস্কাৰ, মই জিত কাশ্যপ আৰু আজি মই আহিছোঁ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা দাদাৰ লগত ৰহাৰ জোঙাল বলহলৈ, য'ত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে আজি এটা প্ৰজেক্ট উদ্বোধন কৰিবলৈ আহি আছে। এয়া পৰিমল শুক্লবৈদ্যদেৱৰ লগত আমাৰ মৰমৰ দাদা ৰূপক শৰ্মা দেৱে আদৰিব গৈছে ৰমাকান্ত দেউৰীক, যিজন মৰিগাঁৱৰ বিধায়ক হয়। জোঙাল বলো আমার রজা আমি তো আপনার আদৰি লোৱাৰ কাৰণে ইয়াতে আছো সঁচাকে। আজি পাব্লিক কিমান আছে পুৰা চবে? আজি নতুন ৰচি আহিছে এটা, আজি নতুন স্পেচিয়েল নতুন বছৰ পাব্লিক ডিমাণ্ড নতুন বছৰ এইটোৱে ভাইৰেল হৈ গৈছে হয় নে একদম মানে খানা খোৱা জেগা লগাই আছে একদম কেছেট মেলিছে পুৰা মাৰি আছে। অস্থায়ী হেলিপেড বনাই থৈছে ইয়াতে আমাৰ চিফ মিনিষ্টাৰ ছাৰ আহি পাবহি অলপ সময়ৰ পিছত। এয়া চিফ মিনিষ্টাৰ Z+ কেটেগৰীৰ মাজত সকলো ৰখি আছে মৰমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক আদৰিবৰ কাৰণে। আৰু এয়া CM ছাৰ আহি পাইছেহি, হেলিকপ্টাৰখনতে আছে। অকণমান সময়ৰ পিছতে তেখেত নামিবহি, নগাঁও পাই যাবহি। দেখিছে তেওঁলোক আহি পালেহি আৰু নামিয়ে ৰূপক দা আৰু নগাঁও ডিচি ছাৰক ছাইডলৈ মাতি লৈ গৈছে, কিবা এটা আলোচনা কৰিছে। আৰু এই গাই যে আছে গানটো, এই গানটো হ'ল তিৱা জনগোষ্ঠীৰ জাতীয় সংগীত, আৰু তেওঁলোকে বহুত সুন্দৰভাৱে হিমন্ত বিশ্ব শৰ্মা ছাৰৰ আগত উপস্থাপন কৰিছে আৰু বহুত সুন্দৰভাৱে গাইছে। হিমন্ত বিশ্ব শৰ্মাদেৱে ৰহাস্থিত মধ্যযুগৰ উত্তৰ পূব ভাৰতৰ দুৰন্ত সাহসী দৃষ্টিৰে এই ক্ষেত্ৰখন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰাৰ উদ্দেশ্যে 50 কোটি টকা ব্যয় সাপেক্ষে অসম চৰকাৰে হ'ব বুলি আশ্বাস প্ৰদান কৰাৰ ফলশ্ৰুতিতে নিদাৰ দ্বাৰা আবণ্টিত পুঞ্জীৰে আজিৰ এই জোঙাল বলহু ক্ষেত্ৰ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ মাহেন্দ্ৰক্ষণ উপস্থিত হৈছে। এয়া আপোনালোকে দেখিছে ৰহাৰ জোঙাল বলহুৰ প্ৰতিমূৰ্তিৰ ওচৰত আছাম টুৰিজিমৰ পৰা এটা ডাঙৰ প্ৰজেক্ট তেওঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ভূমি পূজন কৰিব আহিছে। নগাঁওখনে আকৌ এটা নতুন ৰূপ পাবলৈ গৈ আছে। বহুত দিন ইয়াতে অৱহেলিত হৈ আছিল আৰু ইয়াত তিৱা জনগোষ্ঠীৰ সংস্কৃতিৰ এটা ইয়াতে আভাস পাব। সূৰ্য বীৰ্যৰ প্ৰতীক বীৰ তিৱা ৰজা জোঙাল বলহুৰ স্মৃতিত তিৱা সাহিত্য পৰিষদৰ পৃষ্ঠপোষকতাত আজি 2 জানুৱাৰী জোঙাল বলহু গড়ত এদিনাকৈ উদযাপন কৰে জোঙাল বলহু দিৱস। অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায় হৈছে তিৱাসকলৰ ৰাজকীয় শাসন। নগাঁও জিলাৰ জোঙাল বলহু গড়ৰ
আধুনিক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি পোনপ্ৰথমে জোঙাল বলহুত 50 কোটি টকীয়া ব্যয় সপক্ষে নিৰ্মাণ হ'বলগীয়া পৰ্যটন ভূমি পূজন কাৰ্য অনুষ্ঠিত হয়। আধুনিক ৰূপত জোঙাল বলহু ক্ষেত্ৰখন নিৰ্মাণ হৈ উঠিলে আমাৰ নতুন প্ৰজন্মই তিৱা জনগোষ্ঠীৰ বৰ্ণাঢ্য জীৱনগাথা বৰ্ণিল সংস্কৃতিৰ জীৱনবোধৰ বিষয়ে জানিবলৈ অধিক সুবিধা লাভ কৰিব বুলি আমি নগাঁওবাসী নিশ্চিন্ত। ৱাটাৰ বডিজৰ নান্দনিক দৃশ্য তথা প্ৰস্তাৱিত একুৱাৰিয়াম একুৱাৱকৰ সৌন্দৰ্যও উপভোগ কৰিব পৰা যাব। এই প্ৰকল্পৰ বিশেষ আকৰ্ষণ হ'ব এটা পৰ্যটক ব্যাখ্যা কেন্দ্ৰ টুৰিষ্ট ইণ্টাৰপ্ৰিটেশ্যন চেণ্টাৰ উইথ স্কাল্পচাৰ কোৰ্ট। ব্যাখ্যা কেন্দ্ৰৰ লগতে স্থানীয় ঐতিহ্য সমৃদ্ধ হেৰিটেজ সংগ্ৰহালয়ৰ আৰ্হিৰে এটা তিৱা যাদুঘৰ আৰু স্থানীয় লোক সাংস্কৃতিক প্ৰদৰ্শনৰ কাৰণে প্ৰায় 600 আসনযুক্ত এটা মুকলি ৰংগমঞ্চ সংযোজন কৰা হৈছে। ইয়াৰ প্ৰাকৃতিক আৰু ঐতিহাসিক গৱেষণাৰ দৃষ্টিকোণৰ পৰা আকৰ্ষিত পৰ্যটক তথা গৱেষকৰ কাৰণে 26টা উচ্চ মানদণ্ডৰ আৰু 4টা VIP কোঠাযুক্ত এটি অতিথি গৃহ এই প্ৰকল্পৰ লগত সংযোজন কৰা। এইফালে বেছি ভাল, এইফালে ভাল নে বেয়া? চবৰে ভাল? বিহুৰ কাৰণে মাছ ৰেডি হৈছে নে নাই? এতিয়াতো মাঘ বিহু আহি আছে, হয়নে নহয়? পিঠা পনা বনাই আছে, মোক খাব মাতিব আকৌ। কোনে কোনে মাতিব? আজি আপোনালোকৰ মাজত থাকি নতুন বছৰৰ প্ৰথম দিনটোতে আপোনালোকৰ মাজত থাকিব পাই মই অত্যন্ত আনন্দিত। আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছো। হেপী নিউ ইয়াৰ। আজি সভাত উপস্থিত নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী যটনৰ বৰুৱা ডাঙৰীয়া, জল সম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, ৰহা সমষ্টিৰ সন্মানীয় বিধায়ক শশীকান্ত দাস ডাঙৰীয়া, নগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত মৰিগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া, বহৰমপুৰৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত তিৱা অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া, হেমন্ত দেউৰী ডাঙৰীয়া, সাহিত্যিক পেঞ্চন প্ৰাপ্ত মিলেশ্বৰ পাত্ৰ ডাঙৰীয়া, নাৰায়ণ ৰাজু কাকতি ডাঙৰীয়া, নগাঁও জিলাৰ নগাঁও লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ, ভাৰত চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী সন্মানীয় ৰাজেন গোহাঁই ডাঙৰীয়া, পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসম গণ পৰিষদৰ উপ সভাপতি বিষ্ণু দাস ডাঙৰীয়া, সমাজসেৱী ৰিমল আমচি ডাঙৰীয়া, প্ৰণৱজ্যোতি মাছাং ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ নগাঁও জিলা সমিতিৰ সভাপতি অভিজিৎ নাথ ডাঙৰীয়া, উপস্থিত ৰাইজ আইসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, শৌৰ্য বীৰ্য আৰু পৰাক্ৰমেৰে অসমৰ ইতিহাস সমৃদ্ধ কৰা বীৰসকলৰ অন্যতম তিৱা জনগোষ্ঠীৰ ৰজা আছিল জোঙাল বলহু। এইগৰাকী মহান বীৰৰ আদৰ্শ আৰু কৰ্মৰাজি চিৰস্থায়ী কৰিবলৈ আৰু এই জোঙাল বলহুৰ পৰা যাতে আমাৰ নৱ প্ৰজন্মই প্ৰেৰণা ল'ব পাৰে তাৰ বাবে আজি জোঙাল বলহু ক্ষেত্ৰখনক সম্পূৰ্ণ পৰম্পৰাৰ ভিত্তিত এক নতুন ধৰণে সজাই পৰাই তোলাৰ এটা সুন্দৰ আঁচনি আজি আমি আৰম্ভ কৰিলোঁ। আজি এই দিনটোতে সমগ্ৰ অসমবাসী ৰাইজৰ হৈ
তিৱা আৰু অসমীয়া জাতিৰ শৌৰ্য বীৰ্যৰ প্ৰতি জোঙাল বলহুলৈ আমি আমাৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ বাৰেৰহণীয়া সমাজ জীৱনৰ অন্যতম অংগ হৈছে অপূৰ্ব সাংস্কৃতিক জীৱন শৈলীৰে সমৃদ্ধ তিৱা জনগোষ্ঠী। প্ৰাগৈতিহাসিক কালতে পূব এছিয়াৰ পৰা তিব্বত মালভূমি আৰু হিমালয় পৰ্বতৰ পাদদেশী আহি ভাৰতৰ উত্তৰ পূব অংশত বসতি স্থাপন কৰা বৃহৎ চীন তিব্বতীয় ভাষাগোষ্ঠীৰ প্ৰতিনিধি হৈছে এই তিৱাসকল। শাৰীৰিক অৱয়ব, বাসস্থান, খাদ্য, লোকাচাৰ, সামাজিক পৰম্পৰা আৰু সংস্কৃতিৰ দিশত তিৱাসকলৰ মাজত মংগোলীয় লোকৰ বৈশিষ্ট্য বিদ্যমান। আনহাতে ভাষিক সম্প্ৰদায় হিচাপে তিৱাসকল বৃহৎ চীন তিব্বতীয় ভাষাগোষ্ঠীৰ তিব্বত বৰ্মী ভাষাৰ বহু লগাথালৰ লোক বুলি বুৰঞ্জীয়ে কয়। ঐতিহাসিক তথ্যৰ পৰা জনা যায় যে তিৱাসকলৰ মূল প্ৰাচীন গোভা আৰু জয়ন্তীয়া ৰাজ্যক কেন্দ্ৰ কৰি অসমৰ বিভিন্ন ঠাইত সৰু সৰু ৰাজ্য পাতি বাস কৰি আহিছিল। ইয়াৰ ঐতিহ্যমণ্ডিত গোভা ৰাজ্যৰ অধীনত সৰু সৰু 12খন ৰাজ্য আছিল। সেই ৰাজ্যসমূহক আকৌ 7খন আৰু 5খনকৈ দুটা মূল ভাগত ভাগ কৰা হৈছিল, যিসমূহ 7 ৰজাৰ ৰাজ্য আৰু 5 ৰজাৰ ৰাজ্য বুলি কোৱা হয়। এওঁলোকৰ 7 ৰজাই পশ্চিম অঞ্চলত আৰু 5 ৰজাই পূবত শাসন চলাইছিল। পশ্চিমৰ 7 ৰজাৰ ৰাজ্যকেইখন আছিল তেতেৰিয়া, বনৰা, কৃষ্ণাগুৰি, তৰাণী, কলবাৰী, কুমৈ আৰু ভগুৱা। আনহাতে 5 ৰাজ্যই শাসন চলোৱা পূবৰ ৰাজ্যকেইখন হ'ল টোপাকুচি, বাৰপুৰীয়া, মিকিৰগাঁও, ফুকলগুৰি আৰু ঠাইগড়া। আনহাতে প্ৰাচীন জয়ন্তীয়া ৰজাৰ অধীনত 3খন শক্তিশালী তিৱা ৰাজ্য হ'ল মেলি, খোলা আৰু চহৰী ৰাজ্য। ইয়াৰ উপৰিও তিৱাসকল আছিল ঐতিহ্যমণ্ডিত ডিমৰীয়া, কমালদণ্ডুৱা, মায়ং আদি ৰাজ্য। পুৰুষাক্ৰমে চলি অহা কিছু ব্যৱস্থাৰাদিয়ে তিৱা বসতি প্ৰধান অঞ্চলত অধিক সমৃদ্ধ কৰি তুলিছে। এই পৰম্পৰাগত প্ৰথা আৰু উৎসৱসমূহৰ বৈশিষ্ট্য একক আৰু অনন্য। এই পৰম্পৰাগত বিশেষকৈ প্ৰাচীন বিনিময় প্ৰথাক স্বকীয় ঐতিহ্যৰে সমুজ্জ্বল ৰূপত তুলি ধৰা আন এক উৎসৱ হৈছে জোনবিল মেলা। তিৱা ৰজাৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা এই মেলা উৎসৱে এক আনুষ্ঠানিক ৰূপ গ্ৰহণ কৰিছে আৰু অসমবাসীৰ ৰাজ্যই অসমৰ সকলো জনগণে এই জোনবিল মেলাৰ প্ৰতি প্ৰত্যেক বছৰে গভীৰ আগ্ৰহেৰে অপেক্ষা কৰে। বিশেষকৈ অসমত টেলিভিছনৰ বিপ্লৱ হোৱাৰ পিছত জোনবিল মেলাই আজি সমগ্ৰ ৰাজ্যবাসীৰে দৃষ্টি আকৰ্ষণ কৰে। অসমীয়া জাতিসত্তা নিৰ্মাণত অসমৰ নৃগোষ্ঠীয় জনজাতি লোক পৰম্পৰা, সাংস্কৃতিক জীৱন শৈলী আৰু তেওঁলোকৰ সম্পদাদিয়ে গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে। এই জনগোষ্ঠীৰ ৰাজকীয় শাসন ব্যৱস্থা, জনমুখী সেৱা আৰু আন জনহিতকৰ ব্যৱস্থা আদিয়ে একোটা জনগোষ্ঠীৰ উত্তৰণৰো মাপকাঠি হৈ পৰিছিল। এই দিশৰ পৰা তিৱা ৰাজকীয় শাসন অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়। তিৱা ৰজাসকলৰ অন্যতম ৰজা জোঙাল বলহুৱে ৰাজকীয় শাসন ব্যৱস্থাৰে জনগোষ্ঠীটোৰ আৰ্থ, সামাজিক আৰু আধ্যাত্মিক জীৱনৰ যি পৰিৱৰ্তন সাধন কৰিছিল, তাৰ দ্বাৰা কেৱল এই জনগোষ্ঠীটোৱেই নহয়, সমগ্ৰ অসমবাসীয়ে এক নতুন প্ৰেৰণাৰে আগবাঢ়ি যাবলৈ সক্ষম হৈছিল। ৰজা আৰিমত্ত আৰু তেওঁৰ পুত্ৰ জোঙাল বলহুৰ ইতিহাসৰ সৈতে বহুত কিংবদন্তি জড়িত হৈ আছে। প্ৰবল পৰাক্ৰমী আৰিমত্তই কমতা ৰাজ্য দখল কৰিছিল বুলি জনা যায়। সম্ভৱতঃ আৰিমত্তৰ ক্ষমতাৰ শাসনৰ কেন্দ্ৰস্থল
বৰ্তমান ৰঙিয়াৰ ওচৰৰ বৈদ্যলত আছিল আৰু ইয়াৰ ধ্বংসাকে এতিয়াও বিদ্যমান বুলি উল্লেখ পোৱা যায়। প্ৰায় 3 শতিকা ধৰি কমতা আছিল এক শক্তিশালী ৰাজ্য। বংগ আৰু দিল্লীৰ মুছলমান শাসকসকলৰ আক্ৰমণৰ সময়ছোৱাত নামনি অসমৰ আশে পাশে ৰজা আৰিমত্তই ৰাজত্ব কৰিছিল। ৰজা আৰিমত্তৰ পিছত শাসনভাৰ গ্ৰহণ কৰা তেওঁৰ পুত্ৰ সৌৰ্য বীৰ্যৰ প্ৰতীক জোঙাল বলহুৰ ৰাজ্য ৰজাৰ ৰাজ্যৰ পূব সীমা ৰহালৈকে বিস্তৃত আছিল। জোঙাল বলহুৱে ৰাজধানী সুৰক্ষাৰ বাবে এক গড় বান্ধিছিল। কছাৰী ৰজাৰ সন্মিলিত সৈন্য বাহিনীয়ে জোঙাল বলহুৰ ৰাজধানী আক্ৰমণ কৰিছিল। পৰাক্ৰমী যোদ্ধা জোঙাল বলহুৱে শত্ৰুৰ সৈতে যুঁজিবলৈ ওখ গড়ৰ ভিতৰত ৰাজধানী স্থাপন কৰিছিল বুলি জনা যায়। জনশ্ৰুতি মতে জোঙাল বলহু গড় ৰজা জোঙাল বলহুৰ এটি পুৰণি গড়ৰ অৱশিষ্ট। শ্ৰদ্ধাৰ ৰাইজ, এইগৰাকী সাহসী যোদ্ধাৰ স্মৃতি জাউতি যুটীয়া কৰিবলৈ আমি ৰাজ্য চৰকাৰে জোঙাল বলহু প্ৰত্নতাত্ত্বিক স্থানত এই জোঙাল বলহু ক্ষেত্ৰ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছো। এই প্ৰকল্পৰ উদ্দেশ্য হৈছে পৰ্যটন কেন্দ্ৰিক, যাতে তিৱা জনগোষ্ঠীৰ সংগ্ৰহালয়ৰ পৰা তেওঁলোকৰ খাদ্য সম্ভাৰৰ পৰা এই সকলোবোৰ আমাৰ ইয়াৰ পৰ্যটকসকলক আমি দেখুৱাব পাৰোঁ আৰু পৰ্যটকসকলে যাতে তিৱা জনগোষ্ঠীৰ লোক সম্পদ আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ ৰন্ধা বঢ়া খাদ্য সামগ্ৰীৰ যি অপূৰ্ব সমাহাৰ তাক দেখি তেওঁলোকে যাতে এই জনগোষ্ঠীটোৰ গৌৰৱময় পৰম্পৰাক হৃদয়ত স্থান দিবলৈ সক্ষম হয়। সাংস্কৃতিক কেন্দ্ৰৰ জৰিয়তে অঞ্চলটোৰ ইতিহাসৰ সামগ্ৰিক প্ৰদৰ্শনৰ লগতে সামাজিক বাণিজ্যিক উন্নয়ন তথা তিৱা জনগোষ্ঠীৰ বৈচিত্ৰ্যময় ইতিহাসৰ অধ্যয়ন আৰু প্ৰদৰ্শনৰ সুযোগ সৃষ্টি কৰা হ'ব। এই প্ৰকল্পটোৰ ওখ মথাউৰিৰে পৃথক কৰা কেইবাটাও জলভাগ এতিয়াও মাছ পামৰ পুখুৰী হিচাপে ব্যৱহাৰ কৰা হৈছিল। এই স্থানতে কেইবছৰমান আগতে ৰাজ্য চৰকাৰৰ প্ৰেৰণাত জোঙাল বলহুৰ এক প্ৰতিমূৰ্তিও নিৰ্মাণ কৰা হৈছিল। এই বৰ্তমান আমি যি প্ৰকল্প আৰম্ভ কৰিব খুজিছো তাত প্ৰৱেশদ্বাৰ যি তিৱা সংস্কৃতিৰ এক স্বাক্ষৰ গ্ৰহণ কৰিব, পদপথ, চাইকেল ট্ৰেক, ইলেক্ট্ৰিক বাগি ট্ৰেক, জলভাগৰ ওপৰত দলং, যাক আমি ভাসমান দলং বুলি কম, যে য'ত আমি হেঙিং ব্ৰিজ বুলি কম, হেঙিং ব্ৰিজ বনোৱা হ'ব, চাংঘৰ বনোৱা হ'ব, ডেকা চাং বনোৱা হ'ব, অতিথি গৃহ বনোৱা হ'ব, তিৱা যাদুঘৰ বনোৱা হ'ব, গেলাৰী বনোৱা হ'ব, ভাস্কৰ্যৰ সৈতে এটা দৰ্শনাৰ্থী কেন্দ্ৰ বনোৱা হ'ব, ৰংগমঞ্চ, একুৰিয়াম, কনভেনশ্যন চেণ্টাৰ আৰু কেফেটেৰিয়া, গেষ্ট হাউচ, এই আটাইখিনিকে এই জোঙাল বলহু গড়ত সন্মিলিত কৰা হ'ব। আজি দায়িত্ব দিছো যে ৰাইজৰ লগত কথা পাতি জোঙাল বলহু গড়ৰ কাষত থকা আৰু 10 বিঘা মাটি আমি অধিগ্ৰহণ বা ক্ৰয় কৰিব লাগে, যাতে ইয়াতেও আমি সুন্দৰ এখন উদ্যান নিৰ্মাণ কৰিব পাৰোঁ, যি উদ্যানত আমি তিৱা জনগোষ্ঠীৰ বিভিন্ন চহকী সম্পদসমূহ আমি সন্নিৱিষ্ট কৰিব পাৰোঁ। আমি যিটো পিছফালেদি ৰাস্তা যাওঁ সেইটো লোক নিৰ্মাণ বিভাগে 2খন গাড়ী একে সময়তে যাব পৰাকৈ অতি ডাঙৰ কৰি যদি আমি বনাব পাৰোঁ তেতিয়াহ'লে এই জোঙাল বলহু গড়ে তিৱা জাতীয় পৰম্পৰাৰ কৰা হৈছে আৰু বিভিন্ন ধৰণৰ উপাদান সেই প্ৰতিমূৰ্তিত দিয়া হৈছে। তাৰমানে তিৱা জনগোষ্ঠীৰ এক নিৰ্দিষ্ট ধৰ্ম আছিলে, তিৱা জনগোষ্ঠীৰ এক নিৰ্দিষ্ট সংস্কৃতি আছিলে, কিন্তু আমি যদি প্ৰত্যেক দিনাই আমাৰ যদি নিজৰ পুৰণা দেউতা মা ককাসকলে ব্যৱহাৰ কৰা ধৰ্মত
আমি যদি পৰিত্যাগ কৰি আন ধৰ্ম যদি গ্ৰহণ কৰোঁ তেতিয়াহ'লে তিৱা জাতি জনজাতীয় গোষ্ঠীৰ পুৰণা ঐতিহ্যসমূহ কেতিয়াও জীয়াই থাকিব নোৱাৰে। এটা জাতিৰ জীয়াই থকাৰ মানদণ্ড হৈছে যে মোৰ সংস্কৃতিক মই জীয়াই ৰাখিব লাগিব, মোৰ ধৰ্মক মই জীয়াই ৰাখিব লাগিব, মোৰ লোককলাক মই জীয়াই ৰাখিব লাগিব, মোৰ লোক নৃত্যক মই জীয়াই ৰাখিব লাগিব আৰু মোৰ ভাষাক মই জীয়াই ৰাখিব লাগিব। কোনোবাই যদি কয় যে মই সংস্কৃতিক জীয়াই ৰাখিম কিন্তু মই ধৰ্মক জীয়াই নাৰাখোঁ, কোনোৱে যদি কয় মই ধৰ্মক জীয়াই ৰাখিম কিন্তু মই লোককলা আৰু লোককল নৃত্যক মই জীয়াই নাৰাখোঁ, তেতিয়াহ'লে সি এক পূৰ্ণ জাতিৰ পৰিচয় হ'ব নোৱাৰে। আজি তিৱা জাতিত যদি জোঙাল বলহু আৰিমত্তৰ দৰে প্ৰচণ্ড বীৰসকলৰ জন্ম হৈছিল, তেওঁলোকে যদি সমগ্ৰ এই নামনি আৰু মধ্য অসমত শাসন চলাব পাৰিছিল, তাৰ মানে তেওঁলোকৰ ওপৰত উপৰি পুৰুষৰ আশীৰ্বাদ আছিল আৰু সেই আশীৰ্বাদে মূল আছিল তেওঁলোকৰ ধৰ্ম, সংস্কৃতি, লোকনৃত্য, লোককলা আৰু গৌৰৱময় ইতিহাস। মই তিৱা জনগোষ্ঠীৰ যুৱক প্ৰজন্মক মই আহ্বান জনাম যে প্ৰলোভনৰ পৰাও দূৰত থাকি আমাৰ জাতিটোক আমি জীয়াই ৰাখিব লাগিব আৰু এই জাতিটোক যদি জীয়াই ৰাখিব লাগে আমাৰ পৰম্পৰাগত ধৰ্ম, সংস্কৃতি, লোকনৃত্য, লোককলা আমি খামুচি ধৰি ৰাখিব লাগিব যাতে ইয়াত কোনেও প্ৰৱেশ কৰিব নোৱাৰে আৰু আমি ইয়াক সম্পূৰ্ণভাৱে সুৰক্ষিত কৰিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাক আধুনিকতা লাগে, আমি দৰ্জা আৰু খিৰিকীবোৰ খুলি দিম কিন্তু ভৰিৰ তলৰ মাটি আমি কাকো কেতিয়াও এৰি দিব নোৱাৰোঁ। কিন্তু আজি দুৰ্ভাগ্যবশতঃ যে আমি দৰ্জাও খুলি দিছোঁ, খিৰিকীও খুলি দিছোঁ, আমাৰ ভৰিৰ তলৰ মাটিও কোনোবাই লৈ গৈছে, সেই ব্যৱস্থা আমি কেতিয়াও স্বীকাৰ কৰিব নোৱাৰোঁ। মই ভাবোঁ তিৱা জনগোষ্ঠীৰ নতুন যুৱক প্ৰজন্মই যিসকলে কৰবাত ধৰ্ম এৰিছে, কৰবাত সংস্কৃতি এৰিছে, কৰবাত ভাষা এৰিছে, তেওঁলোকক আকৌ উভতাই আনি এটা বৃহত্তৰ তিৱা জাতি জনগোষ্ঠী নিৰ্মাণৰ বাবে আকৌ এবাৰ নিজক সমৰ্পিত কৰিব। শ্ৰদ্ধা ৰাইজ, আজি আমি ইয়াতে ৰহা সমষ্টিত উপস্থিত আছো। আজি আপোনালোকে নিশ্চয় অনুভৱ কৰিব যে জোঙাল বলহু গড়ৰ আজি যি আধুনিক ৰূপ পাব, তাত আমাৰ ৰহা সমষ্টিৰ পৰ্যটনে এটা নতুন দিশ পাব। কেইদিনমান আগতে মই ৰহা সমষ্টিলৈ যেতিয়া আহিছিলোঁ তেতিয়া মই ইয়াত এখন চৰকাৰী কলেজ নিৰ্মাণৰো প্ৰতিশ্ৰুতি দিছিলোঁ। শ্ৰদ্ধা ৰাইজ, এই প্ৰতিশ্ৰুতিসমূহ আমি আখৰে আখৰে পালন কৰি ৰহা সমষ্টিটোৰ উন্নয়নৰ এটা নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম। মই পুনৰ এবাৰ আজিৰ এই ঐতিহাসিক দিনটোত আপোনালোকক অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু নৱবৰ্ষৰ পুনৰ এবাৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকে দেখিলে হিমন্ত বিশ্ব শৰ্মা